সপোন ঘৰ এখন বনোৱাৰ সকলোৰে সপোন থাকে আৰু ময়ো ঠিক তেনেকুৱা এটা সপোন লৈ এই ঘৰটো আপোনালোকক যে দেখাইছোঁ এই পুৰণি ঘৰটো নতুন কৰি সজাবৰ কাৰণে মই হাতত লৈছোঁ আৰু এনেকুৱা এটা অৱস্থাৰ পৰা আপোনালোকক ঘৰটো লৈছোঁ আৰু কেনেকুৱা হ'ব সেইটো মই দেখাবৰ কাৰণে গৈ আছোঁ গতিকে আৰম্ভণিখিনি দেখাই গৈছোঁ আপোনাক ঘৰটো কেনেকুৱাৰ পৰা আৰম্ভ কৰিছোঁ এই এনেকুৱা এটা ঘৰ ইমান লেতেৰা ফেতেৰা একদম আনডিচিপ্লিন এটা ঘৰ হঠাৎ মোৰ চকুত পৰিল মই তেওঁলোকৰ লগত কথা পাতি ঘৰটোৰ অ'নাৰৰ লগত কথা পাতি মই ঘৰটো ৰেণ্টত লৈ ঘৰটো মই এটা সপোনৰ ঘৰ কৰি তুলিব বিচাৰিছোঁ আৰু সেইটো সপোনৰ ঘৰ কৰিবলৈ গৈ আছোঁ আৰু তাৰ কাৰণে কিমান কষ্ট কৰিছোঁ কি কৰিছোঁ সেইখিনি আপোনালোকক দেখাম এইটো চাই লওক ঘৰটো প্ৰথমতে এনেকুৱা এখন বাৰাণ্ডাখন এনেকৈ আছিল চব বস্তু মানে আনডিচিপ্লিন হৈ আছিল আৰু ইয়াক মই হাতত লৈছোঁ মই নহয় আমি ঠিক মই আৰু মোৰ ৱাইফ মিছেছে হাতত লৈছোঁ এটা নতুন ঘৰ কৰিম নতুনকৈ সজাম সকলোবোৰ ৰেডি কৰি লৈছোঁ ৰং কৰিবৰ কাৰণে চাফা কৰিবৰ কাৰণে এইবিলাক চব ৰেডি কৰি আৰম্ভ কৰিব লৈছোঁ কাম এয়া কামৰ মিস্ত্ৰী ৰঙৰ মিস্ত্ৰী আহিলে ৰং কৰিছে তেওঁলোকে মই চাফা কৰি থাকোঁতে গ্লাছৰ বটলটো ভাঙি গৈছে শুনিছোঁ বোলে গ্লাছৰ বটল ঘৰৰ কাম কৰোঁতে ভাঙিলে ভাল গতিকে মই ভাবিছোঁ মোৰো চাগে এইটো এটা খুব ভাল লক্ষণ এটা দেখা দিছে আৰু বজাৰ কৰি আনি গোটেই বস্তু ৰং চং কৰা কমপ্লিট হ'ল এতিয়া লেবাৰ লগাই যদিও চাফা কৰিছিলোঁ তথাপিও মই নিজে লাগি গৈছোঁ কাৰণ তেওঁলোকৰ চাফাটো ইমান মোৰ পচন্দ নহ'ল আৰু মই অলপ বেছি জোখতকৈ বেছি চাফা লাগি গৈছোঁ নিজে আৰু আজি অনুভৱ কৰিছোঁ আচলতে দেউতাহঁতে আমি থকা ঘৰখন কিমান কষ্টৰে সাজিছিল সঁচাকৈ চৰাই এটাক যেতিয়া আমি গছত দেখোঁ এটা এটাকৈ মানে হেৰি আনি কুটা আনি এটা এটাকৈ আনি তেওঁলোকে কিমান কষ্ট কৰি এটা বাঁহ সাজে আমি তাক কেতিয়াবা ভাঙি পেলাওঁ সঁচাকৈ কিমান দুখ লগা কথা ন আজি অনুভৱ হৈছে আচলতে প্ৰত্যেকটো বস্তু মানুহে যেতিয়া নিজৰ লাইফত ৰিলেটেড হৈ যায় নিজে প্ৰেক্টিকেলি পায় তেতিয়াহে আচলতে অনুভৱ হয় ময়ো ঠিক সেই চৰাইটোৰ দৰে এপদকৈ বস্তু আনি ইয়াত সজাইছোঁ গোটাইছোঁ মোৰ লগত সহায় কৰিছে এয়া নৱ যি মোৰ মেনেজাৰ আৰু এয়া মানুহগৰাকীটো নকওঁৱেই তাই অহৰহ মোৰ কাষত মোৰ ছাঁটোৰ নিচিনা কৰি থাকে একেৰাহে গোটেইখিনি কাম কৰাত সহায় কৰিছে লাহে লাহে সেই লেতেৰা ঘৰটো অকণমানকৈ হ'বলৈ আৰম্ভ কৰিছে আমি যেতিয়া সৰুতে আমাৰ ঘৰৰ চোতালত বহি থাকোঁ আপোনালোকক দেখাইছিলোঁ যে টুকুৰা চৰাই সেই টুকুৰা চৰাই এটা এটাকৈ আনি বাঁহ সজা চাই থাকোঁ মায়ে মোক তেতিয়া কৈ থাকে এই খুৰাই কৈ থাকে এই ঘৰ চৰাইবোৰে চোৱাচোন কিমান কষ্ট কৰি এটা ঘৰ সাজে আমি কেতিয়াবা ভাঙি পেলাওঁ সঁচাকৈ কিমান দুখ লাগে সিহঁতৰ আজি মই মাৰ সেই কথাষাৰ অনুভৱ কৰিছোঁ আৰু মায়ে কোৱা মোৰ সৰুতে মোৰ মায়ে কোৱা মোৰ দেউতাই কোৱা মোৰ খুৰাই কোৱা প্ৰত্যেকটো কথাই মোৰ হৃদয়ত লাগে কাৰণ মই প্ৰেক্টিকেলি এতিয়া সেই কথাবোৰ পাই থাকোঁ বাৰু যে কি নহওক আমিও ঠিক তেনেকৈ আজি লাষ্ট ডে ঘৰৰ কাম কৰিছোঁ আৰু এয়া ঘৰখনৰ কাৰণে এইটো ফ্ৰিজ কিনি আনিছোঁ এইটো আপোনালোকৰ সন্মুখতে আনবক্সিং কৰিছোঁ এয়া চাওক এইটো ফ্ৰিজ আৰু মাৰ সেই কথাবোৰ খুৰাই কোৱা দেউতাই কোৱা প্ৰত্যেকটো কথা আজি কাণত বাজি উঠিছে সঁচাকৈ ঘৰ এখন বনাওঁতে কিমান কষ্ট হয় অনুভৱ কৰিছোঁ মানুহজনী ভাগৰি পৰিছে ৰাতি ডিনাৰটো কৈছে আজি বনাবলৈ মানে গাত শক্তি নাই গতিকে দুয়োটাই আহি ৰেষ্টুৰেণ্টত বহি ৰাতি 10:30 বজাত ডিনাৰ কৰিব লৈছোঁ দুয়োটাই টায়াৰ হৈছোঁ ৰুটি খাওঁ পনীৰ খাওঁ তাই পনীৰ খুব ভাল পায় সেইকাৰণে আজি পনীৰ খালোঁ পনীৰ বাটাৰ মছলা আৰু ৰুমালী ৰুটি সঁচাকৈ খুব টেষ্টি হৈছে ভাল হৈছে আৰু যে আমি কষ্ট কৰি আছোঁ ক'ত কৰি আছোঁ সেইটো চাওক এয়া গণেশ মন্দিৰ গণেশ মন্দিৰৰ পৰা কাহিলীপুৰ ৰোডত আপোনালোকে চিধা আহিব আহি আপোনালোকে পাব একদম ওচৰতে এইটো হ'ল সাই বাবা মন্দিৰটো আপোনালোকে সকলোৱে চিনি পাইছে গণেশ মন্দিৰৰ কাষৰ সাই বাবা মন্দিৰটো তাৰ পৰা ঠিক 50 মিটাৰ আগত আপোনালোকে আহি এখন মাছৰ বজাৰখনত ঠিক লগতে দেখা পাব এয়া কল্যাণছ হোমষ্টে ইমান দিনে যে মই কষ্ট কৰি আছোঁ মই বনাই আছোঁ সেইটোৱে হ'ল কল্যাণছ হোমষ্টে এয়া দেখা পাইছে ইমান বেছি ৰ'দ দিছে আখৰটো ভালকৈ প্ৰমিনেণ্ট হোৱাই নাই আচলতে বহুত বেছি ৰ'দ আজি আৰু সোমাই আহি চিধা এইটো যিটো ঘৰ এইটোৱে হ'ল কল্যাণ হোমষ্টে আজি ইমান দিনৰ পৰা মই কষ্ট কৰি থকা ঘৰটো এইটোৱে এতিয়া ফাইনেলি আপোনালোকক ঘৰটো দেখাওঁ মই সাজু কৰি লৈছোঁ আপোনালোকৰ কাৰণে আজিৰ পৰা মানে 6 তাৰিখৰ পৰা মোৰ জন্মদিন আৰু এই জন্মদিনৰ দিনাই এই ঘৰটো মুকলি কৰিছোঁ সকলোৰে কাৰণে এইটো আপোনালোকে YVN-ত পাব
YVN নহয় Airbnb-ত আপোনালোকে অনলাইন বুক কৰিব পাৰিব খালি তলৰ এইখিনি যে দেখিছে সোমাই এইটো ড্ৰয়িং ৰুম এই ড্ৰয়িং ৰুমটো সজাই তুলিছোঁ এইটো শ্বুটিঙৰ কাৰণে আৰু এইফালে ওপৰত এইখিনি লাইট লগাই দিছোঁ সঁচাকৈ ভাল লাগিছেনে মোৰ কিন্তু খুবেই ভাল লাগিছে আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এইটো হ'ল ডাইনিং ৰুম সেই হলটো আৰু ডাইনিং ৰুমটো আমি মানে শ্বুটিঙৰ কাৰণে দিম লাইটকেইটা অফ আছে মই লাইটকেইটা জ্বলাই আপোনালোকক ভালকৈ দেখুৱাইছোঁ আপোনালোকে চাওক আৰু কমেণ্ট কৰিব যদি কিবা মই আৰু ইয়াত মানে এড কৰিব লাগে আপোনালোকে কমেণ্ট কৰি মোক জনাব আৰু কেনেকৈ ডেক'ৰেট কৰিব লাগে মই তেনেকুৱা কৰিবলৈ চেষ্টা কৰিম আৰু এইটো হ'ল বেচিনটো তেনেকুৱা তাৰ পৰা এনেকৈ আমি এতিয়া ওপৰলৈ উঠি যাম ৰুমবোৰ আপোনালোকক দেখাম যিবোৰ মই হোম ষ্টেৰ কাৰণে ৰেণ্টত দিয়া হ'ব বা যিটো Airbnb-ত আপোনালোকে পাব উঠি এখন পাব আপোনালোকৰ এইটো ড্ৰয়িং ৰুম আৰু মানে এনেকৈ বহা চহা কৰিবৰ কাৰণে ৰেষ্ট কৰিবৰ কাৰণে ইয়াতে মোৰ মেনেজাৰজনৰ কেবিন হ'ব ইয়াতে বহি মেনেজাৰজন আৰু এইটো যে দেখিছে ৱালপেপাৰটো এইটো মোৰ মানুহজনীয়ে বহুত কষ্ট কৰি বনাইছে বেচাৰী মোৰ মানে বেয়া লাগিছে তাইক ইমান কষ্ট কৰিছে লগাইছে আৰু এইটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু আৰু যদি আপোনালোকে ঘৰটো একদম ধুনীয়াকৈ চাই থাকক আৰু মই ক'ত কি ডেক'ৰেট কৰিলে আৰু বেছি ভাল লাগিব সেইটো আপোনালোকৰ পৰা মই পৰামৰ্শ হিচাপে বিচাৰিছোঁ আপোনালোকে জনাব বুলি আশা কৰিছোঁ আৰু এইফালৰ পৰা আমি সোমাই আহি এইটো হ'ল মোৰ কিটচেনটো লাইটকেইটা দিয়া নাই লাইটকেইটা দি দিছোঁ এইটো হ'ল কিটচেন আৰু ইয়াত থাকিবলৈ অহা প্ৰত্যেক মানুহে বাহিৰত খাব নালাগে ইয়াতে নিজে আমি গেছ সকলোবোৰ বস্তু যোগাৰ ধৰিম খালি তেওঁলোকে নিজে বনাই খালে ইচ্ছা কৰিলে বনাই খাব পাৰিব আৰু এইটো হ'ল ফাৰ্ষ্ট মানে বেডৰুমটো ইয়াৰ লাইটকেইটা দিয়া নাই লাইটকেইটা দি দিছোঁ এইটো ফাৰ্ষ্ট বেডৰুম এইটো বেডৰুমৰ পৰা এইফালে আপোনাৰ ৰাইট চাইডে এইটো হ'ল ইয়াৰ এটেষ্টেড বাথৰুম লেট্ৰিন বাথৰুম এটেষ্টেডে হয় এইটো আৰু ইয়াৰ পৰা ওলাই এইটো হ'ল ছেকেণ্ড বাথৰুম এইটো মোৰ মানুহজনী চবতকৈ প্ৰিয় বেডৰুমটো এই বেডৰুমটো লাইট মানে দিয়া নাছিলে মানুহজনী সেইকাৰণে একদম লাইট চাইট অফ কৰি মজাকৈ শুই আছে লাইটটো দি লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে সেইটো কেনেকুৱা লাগিছে আপোনালোকে জনাব এখন ড্ৰেছিংখন আছে ইয়াতে আৰু এইফালে ৱালপেপাৰ লগাই দিছোঁ এয়া লাইট আৰু এইফালে এইকেইটা যে দেখিছে গ্লাছৰ সেইকেইটা মোৰ মানুহগৰাকী বহুত কষ্ট কৰি লগাইছে আৰু এইটো হ'ল ইয়াৰ ৱাছৰুমটো এনেকুৱা ইয়াতে গোটেইটো কেনেকুৱা লাগিছে আপোনালোকে খালি জনাবলৈ নাপাহৰিব মানুহজনী কষ্ট কৰা বস্তুটো এবাৰ বেছিকৈ দেখাই দিছোঁ আৰু এনিৱেজ আৰু এইফালে ওলাই গৈ এতিয়া যাম মেইন যিটো মোৰ বেডৰুম যিটো মোৰ চবতকৈ বেছি ভাল লাগে এই গছকেইজোপাতে দেখিছে বহুত কষ্ট কৰি আমি ইয়াত লগাইছোঁ আজিও কাম কৰি আছে মানুহে লাষ্ট ফিনিচিং কাম আৰু ইয়াৰ পাছত আৰু কাম নাই এইফালে সোমাই আহি এইটো হ'ল বেডৰুম এইটো আন এটা বেডৰুম যিটো মোৰ চবতকৈ ভাল লগাটো এইটো মই সজাই তুলিছোঁ আৰু এইফালে বেডৰুমটোৰ লগত আপোনাৰ আছে এইফালে ড্ৰেছিং ৰুম সেইটো দেখাম ড্ৰেছিং ৰুমটো লাইট অফ কৰি আছে লাইটটো দি লৈছোঁ কাৰণতো ইলেক্ট্ৰিচিটি ছেভ কৰিব লাগে বুলি চৰকাৰে সদায় কৈ থাকে সেইকাৰণে ইলেক্ট্ৰিচিটি ছেভ কৰি ৰাখিছোঁ এনেই মানুহ নাথাকিলে লাইট নিদিওঁ আৰু এইটো হ'ল ড্ৰেছিং ৰুমটো কাষতে এইটো হ'ল বাথৰুমৰ লগত আপোনাৰ লাইট অফ কৰা আছিল বাথৰুমৰ লগত বাথটাব এইটো আছে বাথটাব আছে মানে গোটেইখিনি বস্তুৱে আছে এখন ড্ৰেছিংখনৰ পৰা আপোনালোকে এইটো হ'ল বেচিনটো এই গোটেইটো আৰু এই কিটচেনটোৰ কাষেৰে আমি এতিয়া যাম মোৰ বেলকনিখনলৈ এইখন বেলকনি আৰু এইখন বেলকনিতে বহি আপোনালোকে উপভোগ কৰিব পাৰিব গুৱাহাটী নৰকাসু পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য ৰাতি হ'লে খুব ধুনীয়া হৈ পৰে এই নৰকাসু পাহাৰখন আৰু আজি আমি এমাহ দিনে কষ্ট কৰি সাজি উলিওৱা এইটোৱে হ'ল কল্যাণ হোমষ্টে অহাকালিৰ পৰা Airbnb-ত আপোনালোকে অনলাইন বুক কৰিব পাৰিব গতিকে আপোনালোক সকলোৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকে মৰম কৰিব আৰু আশীৰ্বাদ কৰিব আমি যাতে এই ব্যৱসায়টো ভালকৈ সুকলমে কৰি যাব পাৰোঁ আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ পুনৰবাৰ